হাগ্ৰামাৰ বক্তব্য প্ৰমোদৰ ৰাজনৈতিক কেৰিয়াৰত খেলি হ'ব নালাগে, লাভ নাই। হয় একটা পিস এগ্রিমেন্ট হয়েছে, সেইটো আমি অবজার্ভ করি বিটিসি হিসাবে অফিস। বেকফুটত প্ৰমোদ বড়ো নহয় হাগ্ৰামা বেটিছে নামাকৰণ নাই, ইহঁতে লিখি লৈছেহে, এইটোতো সাংবিধানিক নহয়। সেইকাৰণে এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও ৰিকগনাইজ কৰিছে, বৰ্ড অফ পিচ এগ্ৰিমেণ্ট বুলি কয়, একৰ্ড নহয়। তো আমি এনেকুৱা কৰিম না, আমিয়ে অফিচিয়েলি বিটিচিত ছেক্ৰেটাৰিয়েটত আমি অবজাৰ্ভ কৰিম না, হ'ব? ইহঁতৰ নিচিনা অহং হ'ব নালাগে, লাভ নাই। হয় একটা পিস এগ্রিমেন্ট হয়েছে, সেইটো আমি অবজার্ভ করি বিটিসি হিসাবে অফিসিয়ালি, পার্টি লেভেলত কোৱা নাই মই। কিন্তু আমাৰ বিটিসি চুক্তিটো বিৰাট ডাঙৰ হিষ্টৰিক চুক্তি, এইটোকে সিহঁতে অবজাৰ্ভ নকৰে, ভয়ানক মানুহবিলাক। এইটো সাংবিধানিক কনষ্টিটিউচনেল চুক্তি, এই বিটিসি চুক্তিটো সাংবিধানিক মৰ্যাদা পোৱা, এইটোকে সিহঁতে অবজাৰ্ভ নকৰে। আৰু ই কি চৰকাৰ চলাব? তো যেন আমি সন্মান দিছোঁ, আমি সন্মান দিম যে 27 জানুৱাৰীত বডোলেণ্ড পিচ এগ্ৰিমেণ্টটো আমি বিটিচি অফিচত অবজাৰ্ভ কৰিম, ঠিক আছে? जागोनथ' ना? पार्टी लेभेলত নহয় এইটো আমি একটা এইটো হল বেকফুটত প্ৰমোদ বড়ো বিজেপিৰ অক্সিজেনত বিষক্ৰিয়া প্ৰমোদ বড়ো নহয় হাগ্ৰামা বেটিছে হিৰো। অমিত শ্বাহ মোদীৰ কাষত পাই পাহৰিছিল ৰাজ্য, মোদীক ৰঙা চকু দেখুৱাই ক'লে অধিকাৰৰ কথা। 2027 जनवरी का जो पीस एग्रीमेंट हुआ, इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है, उसको करना है। হাগ্ৰামাৰ বক্তব্য প্ৰমোদৰ ৰাজনৈতিক কেৰিয়াৰত খেলিমেলি। মুখত এটা মিচিকীয়া হাঁহিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন জনাই হাগ্ৰামা মহিলাৰে নিজৰ জাতিৰ স্বাৰ্থত উত্থাপন কৰিলে ইটোৰ পিছত সিটোকৈ দাবী। 2003 বড়োলেণ্ড চুক্তি, 2020 বড়োলেণ্ডৰ শান্তি চুক্তি কৰা হৈছিল, কিন্তু আজি পৰ্যন্ত কিছু কাম বাকী ৰৈ গ'ল। আশা কৰিছো আপুনি কৰিব। এনেদৰে শত সহস্ৰ ৰাইজৰ সন্মুখতে বুকু ফিনাই প্ৰধানমন্ত্ৰীক প্ৰাপ্য অধিকাৰৰ দাবী জনালে হাগ্ৰামা মহিলাৰীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়েও মিচিকীয়া হাঁহিৰে জনালে সঁহাৰি আৰু এক কথাত জাতিৰ স্বাৰ্থত কেনেকৈ ৰাজনীতি কৰিব লাগে আৰু ৰাজনীতি যে সদায় জাতীয়তাবাদৰ ঊৰ্ধত, তাকেই যেন শিকাই দিলে হাগ্ৰামা মহিলাৰীয়ে। আনহাতে সংৰক্ষিত আসনত বহি হাত চাপৰি বজোৱাতে সীমাবদ্ধ থকা দেখা গ'ল প্ৰমোদ বড়ো। কিছুদিন আগলৈকে কেন্দ্ৰীয় নেতা পালিনেতা মন্ত্ৰীৰ সৈতে উঠা বহা কৰি নিজৰ অস্তিত্বক পাহৰি ৰাইজলৈ পিঠি দিয়া এইজন প্ৰমোদ বড়োৱে কেৱল মাত্ৰ চাই ৰল স্পষ্টবাদী হাগ্ৰামা মহিলাৰী। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।